কি খবৰ আপোনালোকৰ ভালনে? আজি এটা মই নতুন ৰেচিপি লৈ আহিছোঁ। ইয়াতে দিছিলোঁ মই আলুৰ চব্জিটো, পিঁয়াজটো ভাজি লৈছিলোঁ। ইয়াতে দৈ, বিলাহী, মছলা, ৰেড চিলি পাউডাৰ চবখিনি মিক্স কৰি এনেকৈ মছলাটো ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত ইয়াতে আলুটো বইল কৰি লৈ এনেকৈ ইয়াতে দি দিছোঁ। চাহ ধুনীয়া আছে। ময়ো এইটো এজন বাইদেউৰ ইউটিউবত ভিডিঅ'টো পাইছিলোঁ। সিহঁতে কিন্তু ৰুটিৰে গ্ৰেভিটো খাইছিল, আমি কিন্তু এতিয়া ভাতেৰে খাম। ইয়াতে অকণমান দিব লাগিব ধনিয়া গুড়ি, অকণমান আৰু ৰেড চিলি দি আৰু কষ্টুৰি মেথি দিম। কষ্টুৰি মেথি অকণমান গুড়ি কৰি দি দিছোঁ। দি অকণমান লৰাই দিম। প্ৰথম বনাই থাকি কিন্তু একদম মজাদাৰ লাজবাব ইয়ামি হৈছে দেই। আপোনালোকে বনাই খাবচোন, বহুত ধুনীয়া হয়। ৰুটিৰে খাবৰো ভাল, ভাতেৰেও ভাল। বাই বাই, গুড নাইট।